channel. So guys, video to ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছো গা মুখ ধুই কিনে মন্দিৰলৈ যাম আজি। So আজি ইয়াতে day 2 তো ভিডিওটো চাই থাকক। So ইয়াতে আহিলো আহি কিনে আজি day 2 ইয়াত থাকা and আজি আমি মন্দিৰত যাম। তে হৰাই দিব মাই মানে হয়তো দিছিলে যে এতিয়া আমি সববোৰ ৰেডি হৈছো আৰু গা পা সবে ধুই লৈছো এতিয়া মন্দিৰলৈ যাম। মন্দিৰটো বহুত মাহিত্য আছে জনাব ট্ৰাই কৰিম and বহুত ধুনীয়া মানে নেচাৰটো বহুত ধুনীয়া দৰে দেখাব ট্ৰাই কৰিম। So guys আমি ওলালো মাহতে ওলাইছে খুৰী মাহত যাব লগত আৰু আইতা ঘৰত থাকিব আৰু হাই কৈ দিয়া হাই হাই আইতা তামোল খুন্দি আছে বন্তি ইয়াতে তো এই দুইজনী মোৰ ভাইটি ভণ্টি হাই কৈ দিয়া জলদি কৰা আমি এতিয়া যাবলৈ ওলাইছো বৰষুণ দি আছে ধুনীয়া বতাহ দি আছে খুব ধুনীয়া লাগিছে আগৰখিনিও যাই আছে আমি যাই আছো দুটাই So guys আমি আহি পালো ইয়াত So guys এটা বহুত ডাঙৰ পুখুৰী আছে আৰু এটা বহুত ডাঙৰ কাছ আছে প্ৰায় কমেই দেখা যায় মাহঁতে আগে গৈ গ'ল এতিয়া আমি যাই আছো আৰু বহুত ধুনীয়া পৰিৱেশটো এইটোৱে হৈছে সেইটো মন্দিৰ কলীয়া গোসাঁই মন্দিৰ চাব পাৰে বহুত ডাঙৰ মন্দিৰ ইয়াৰে তো ইয়াতে সোমাই গ'লো আৰু চাব পাৰে তাত কিমান ধুনীয়া মন্দিৰটো গোটেই চাৰিওফালে খুবেই ধুনীয়া এখন বহুত ডাঙৰ চাকি আছে এইখন চাকি ৰাতি দিনে মানে নুমাই জ্বলাই ৰাখে তো ইয়াতে তেল ঢালি দিম তিনিবাৰকৈ তো চাই থাকক আৰু আমি চাকি দিলোঁ আৰু এতিয়া বহি আছে ইমান ধুনীয়া হাৱা দি আছে এতিয়া মেইন মন্দিৰটোলৈ সোমাই যাম ওপৰলৈ আৰু তাতে গৈ সেৱা কৰি ল'ম অকণমান এতিয়া গেট খোলা আছে ইয়াতে এনেকৈ সেৱা কৰি ল'লোঁ আৰু এতিয়া এবাৰ চাৰিওপিনে ঘূৰি আহিমগৈ কাৰণ কয় যে গোটেই চাৰিওপিনে তিনিবাৰ ঘূৰিলে ভাল তো ইয়াৰ চাব পাৰে পেইণ্টিং ইমান ধুনীয়া পেইণ্টিং যিপিনে এক্সট্ৰা এটা বিল্ডিঙো বনাই দিছে যাতে দূৰৰ মানুহবোৰ আহি ইয়াতে থাকিব পাৰে তো গাইজ মেইন গেট খুলি দিছে তো এয়াই হৈছে কলীয়া গোসাঁই তো চাওক বাহিৰত যাবলৈ ওলাইছোঁ খুব ধুনীয়া পৰিৱেশটো ইয়াত বকুল গছো আছে ন এতিয়া বহুত ধুনীয়া মন্দিৰটো এইটো জিৰণি ঘৰত আহিছোঁ জিৰণি ঘৰ গোটেই বালা তো গাইজ এতিয়া ফুড ল'ম দিব আৰু সেইপিনে পকা বহি আছে তো চাই থাকক গাইজ লাহে লাহে মানুহবোৰ আহি আছে আৰু যিটোকে আজি শাওনৰ প্ৰথমটো সোমবাৰ তো মানুহ হ'ব তাত বহি লৈছোঁ এতিয়া প্ৰসাদ চসাদ তৈয়াৰ কৰি আছে আৰু লাহে লাহে গাইজ কলীয়া গোসাঁই মন্দিৰটোৰ খুবেই দীঘল ষ্টৰী তো মই থুলমূলকৈ কৈ দিছোঁ কলীয়া গোসাঁই বাবা এখন আমাৰ কাষৰ গাঁওখনতে পোৱা গৈছিলে এডাল গছৰ তলত আৰু তাৰে এজন মানুহক সপোন দেখাইছিলে কলীয়া বাবাই যে তেওঁক স্থাপিত কৰিবলৈ তো এনেকৈ এটা ডাঙৰ মন্দিৰ ইয়াতে উৎপন্ন কৰিলে আৰু তেওঁক ইয়াতে স্থাপিত কৰিলে আৰু এইলে কোৱা হয় যে আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হয় এই মন্দিৰ দৰ্শন কৰিবলৈ বাহিৰৰ পৰা বহুত মানুহ আহিছে তেওঁলোকে মনত যি ভাবে সেয়াই পূৰণ হয় বুলি ঐতিহ্যৰ পৰা কৈ আহিছে
আপোনালোকে আহক এই কলীয়া গোঁসাই মন্দিৰটো দৰ্শন কৰিবলৈ, আপোনালোকে ভাল ৰিজাল্ট পাব। তো গাইজ প্ৰসাদ বিতৰণ কৰিলে, এতিয়া আমি প্ৰসাদ খাবলৈ ধৰিছোঁ, মানুহ আহি আছে, তো চাই থাকক। খুব ৰ'দ দিছে গাইজ, গৰম লাগিছে বহুত, এতিয়া যাওঁ জল্দি জল্দি। এই ভাল লাগিল আহি কিনে, আপোনালোকেও আহিব ইয়াত দৰ্শন কৰিব, ভাল পাব। ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ।